Welcome to my YouTube channel Abhijit Das's blog. তো আজি আমি বিহৰ কাৰণে এটা ব্লগ বনাব চেষ্টা কৰিলো মানে আজি বহুত দিন মূৰত মাছ মাৰিম মানে আমি এতিয়া যত আছো এই ঘৰ মানে এতিয়া যে আমি থিয়েটাৰত আছো যে তাৰ মানে ইয়াতে ৰুম দিছে আমাৰ খুৰীহঁতৰ ঘৰতে এই যেনে খুৰী এতিয়া মানে মাছ মাৰিম খুৰীহঁতৰ পুখুৰী আছে মানে পথাৰত মাছ চাছ মাৰিম খুৰী এতিয়া কি কৰি আছে মই এতিয়া ভাজি বনাই আছো ভাজি বনাইছে আমাকে দিব তাতে এতিয়া আমাৰ লগৰকেইটা আছে ইয়াতে এয়া জিতু এয়া বাস্তৱ আমি ইয়াতে আছো আজি এইকেইদিন তো মানে আমি এতিয়া মাছ মাৰিবলৈ যাওঁ ৰেডি আছো পুৰা একদম ৰেডি লং পেণ্ট পিন্ধি যাম নেকি তো হে গাইজ তো ব্লগটো চাই থাকক আৰু আমাৰ মমেণ্টামবিলাক দেখি থাকিব এইটো মোৰ জিতু ভাল পাৰ্টনাৰ এইটো মোৰ বাস্তৱ ভাল পাৰ্টনাৰ আমি একেলগে ডান্স কৰোঁ চব কৰোঁ আৰু এক্টিং চেক্টিং আপোনালোকক দেখাব বিচাৰিছিলোঁ কিন্তু এতিয়া চাহ না খালী কাপ ইয়াতে ৰুটি দি চাহ খালোঁ খুৰী ৰুটি চুটি দিলে ইয়াতে এইটো মোৰ কাপ হয় মই খালোঁ কি পুৰা বিন্দাছ ভাল লাগিছে থাকি পিনি ইয়াতে তো তেনেকৈ তো ব্লগটো আমি আৰম্ভ কৰোঁ চাই থাকক শেষলৈকে তলত ওলাই আহিলোঁ ৰুমৰ পৰা এতিয়া মাছ ধৰিবলৈ যাম এইটো যিটো ইও কাপোৰ চেঞ্জ কৰিলে মই অকণমান স্পৰ্টিংটো চেঞ্জ কৰি আহিলোঁ মানে সেইটো স্পৰ্টিং লেটাৰ কৰিব লৈ লৈছোঁ তাতে মানে পুখুৰীতে জালখন আছে মানে খুৰীহঁতৰ তো আমি এতিয়া এইফালে এতিয়া আমি গৈ আছোঁ তো চাই থাকক ব্লগটো এই জল্দি কৰ বালিহেঁতে লৈ লৈছোঁ আৰু মাছ দাদা সুইমিং পুলত মাছো পায় নেকি হে মাছ কাছ মেখেতা চব পাব চালা মাছ কাছ মেখেতা চুইমিং পুলত পায় তো হে গাইজ অকণমান ফানি কৰিলোঁ আৰু বেয়া চেয়া নাপাব মানে ইহঁতে তাক গৈ থাকক মই মানে অকণমান জেগাটো দেখাই আছোঁ কেনেকৈ লাগে পথাৰখন এইখন পথাৰ এতিয়া ধান চান কাটিলে এইবিলাক কাটিলে আৰু আমি এতিয়া যে লোকেশ্যনটো যাম মানে আমাৰ লোকেশ্যন মেইন লোকেশ্যন কাৰেণ্ট লোকেশ্যন এইটো তাতে মানে পুখুৰী এটা আছে তাতে আমি এতিয়া বাছ চাছ মাৰিম খুৰীহঁতৰ তো চাই থাকক ব্লগটো শেষলৈকে আৰু ইমান ব্লগ চলগ বনাব নাজানো আৰু কিয় বনাইছোঁ আপোনালোকে ছাপোৰ্ট কৰি থাকক আৰু জাল মাৰিব আমাৰ এই যে আচাৰা জাল বুলি কয় যে আচাৰা জাল সি মাৰিব আচাৰা জাল আমাৰ এই জিতুই তো লগি চাই থাকক টিকলা ৰাতিপুৱাৰ নাম কি তো অকণ বন্ধুসকলক কৈ দিয়ে যে ছাপোৰ্ট কৰক লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক কৈ দিয়া হে গাইজ ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক লগতে মোৰ দাদাজনকো ছাপোৰ্ট কৰক থেংক ইউ তো হে গাইজ তো ইও অকণমান মৰম দিলে আপোনালোকেও মৰম দি থাকিব আৰু তোমাৰ নামটো কি আছিলে পাহৰি গ'লো মই হিমন্ত নাথ থেংক ইউ তো আমাৰ লোকেশ্যন পাই গ'লোঁ ইয়াতে মাটি চেটি থৈ দিছে মানে অকণমান মাটি চেটি দি কিনে ইয়াতে মানে খেতি কৰিছে দাদাহঁতে কিবা খেতি কৰিছে নাজানো বৰ্তমান পখা অহা নাই আমি যি পখা বুলি যে কওঁ পখাটো বৰ্তমান অহা নাই তো এই আচাৰা জাল ওলালে আমাৰ যিটো ক'ত ছোৱালী চলো ছোৱালী প্ৰেম নকৰিবি ক'ব জানা এনেই পাগল মানুহবিলাক জট লাগিছে অকণমান জটটো এইজন আমাৰ বিভক্ত মানুহ মোবাইল বিজি মানুহ তো ই মানে মোবাইল চাই আছে একেবাৰে কথা পাতি আৰু ছোৱালীৰ লগত এছ এম এছ কৰিছে কি কৈছে চাই লওঁ একবাৰ বা ছোৱালী ৰিলে চাই থাকো ক'ত কেঁচুৱা হে ওলাইছে ছোৱালী ৰিলে চাই থাকো ছোৱালী ৰিলে ছোৱালী মই দেখাই আছোঁ এই কেঁচুৱাৰ তোক কাট পাতি দিবি দেই এতিয়া আমাৰ যিটো জাল মাৰিব একেবাৰে ৰেডি হৈ আছে যিটো ৰেডি ন যিটো পুৰা জাল মাৰি কিবা যিটো কিয় মাছ হয় देखना पड़ेगा न देखना पड़ेगा মই আছো এটো টেনচন লবলীয়া কথা আপোনালোকে ভালদৰে জানিব ই মাছ চাছ মাৰিব জানে কিন্তু মাছ নাহিব কাৰণ ই নাপায় এখানে ভিডিওটা দি ইসো কম লাগিছে দিউ নে নিদিউ ये देखो जितू जाल मारेगा अभी এ মজা কি কৰা পৰি বিজি নাই জাল মাৰোঁতে পইচা বহিছিল আমাৰ ল'ৰাটো পিঠে ভালদৰে মাৰিব পিঠে তো এতিয়া জাল মাৰছি না আমাৰ জিতুই মাছ আহিব দিয়ক আৰু কিবা মাছ আহে আৰু চাই আছোঁ দিয়ক
ৰুমলৈ যাওঁ গাটো ধুই কেনেবাকৈ চাকিখন জ্বলাই যাম বুলি ৰখাই মাছ 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 প্ৰথম মাৰিছে এটা চাপ এতিয়া মাছ কিবা মাছ আছে চাই আছো নেথাকে বিৰা লাজ লাগে মাছ আছিলে নাই ৰচোন আৰু তই ইমান সোনকালে টানিছ আহিছে কেটালি দেখোন এইটো মাছটো মই পানীত পৰিলো বুজিছেনে দেখিছেনে চিটি গ'ল নাই আহিব সি আহিব ন জেগাত মূৰত থাকি জীয়াই থকা চালা এটা মাছ পাইছিলো সেইটো গ'ল এই টিকিলি মিনিটো এটা আছে এইটো দি দিওঁ ন ই আৰু বেচাৰিকে মৰিব লাগে নে যা ডাঙৰ হ চালা চব বাস্তু উঠাই চববিলাক চব তুই না সিবিলাক সব মাছ মাৰি ভাগৰিলে প্ৰথম চাপটো মাৰিল মাছ এটা আহিছিল কি নাম আছিল মাছটোৰ বা মিৰ্কা মাছ নেকি পুঠি মাছ দে আৰু এটা চাপ মাৰ যি হ'ব দে আহিব দে আৰু মাছে খাম এতিয়া আমাৰ যিটো যাবৰ এক্সপাৰ্ট আৰু মই অকণ চব জানো কিন্তু সিমান নাজানো যিটোৰ নিচিনা দাবি গৈছে বুঢ়ী গ'ল এয়া চাওক মাছ হাল্লা নকৰিবি জালখন কি বেয়া যিটো গোটেই চিঙা চিৰা এ প্ৰভু কৃষ্ণ বিতে এটা মাছ আহ এ প্ৰভু এটাও নাহিল চাগে এ প্ৰভু আহিছি না তুমি যোৱা একেলগে নদীলে তই গাছ পানীলৈকে পুৰা নুমু কি ঠাণ্ডা চোন চাবা মাছ কেইটা তোমাৰ সমান নহ'লে হৈছে পইচাটো লৈ লো ভাই বাস্তা পইচাটো লৈ লো মোৰ জাঙিয়াটো জিকি পইচা জেঙা ঐ বেঙা তুমি সেইটো খুলি জাঙিয়াটো পিন্ধিহে ল'ব লাগিছিলে সেইটো হেৰি হ'ল ইমান খোৱা পইচা নেদেখাবি পইচা আছে কেনেকে মাৰিবা সেইখন জাল এতিয়া নিশ্চয় বা কোনোবা হাল্লা এই কিবা ঘটনা ঘটিল বুলি আকৌ দৌৰি আহি এনেকে মাছ মাৰিম ভাল লাগে মাছ পালো কি মাছ এইটো নামটো কিবা ইমান কষ্ট ফলত এটা মাছ পাইছো মাছে নাই কি নকৰো এতিয়া মাছ খাব পাম নে নাপাম আজি তো ব্লগটো চাই ইন নকৰিব পুৰা মোমেন্টাম হৈ থাকিব এইটো নাৱে মাছ নে কাৱৈ মাছ কিবা কমেণ্টত কৈ দিব যে এইটো কি মাছ নাৱে মাছে বাৰু গা ধুবলৈ গেঞ্জি চেঞ্জি খুলকাব নোৱাৰে যিটো লয় মাছ মাৰিবলৈ হ'লে জাঙিয়াও কিনিব পাৰে গেঞ্জিও কিনিব পাৰে আৰু ওলাইছো আৰু মাৰিবলৈ কিবা হয় ভগৱানে অকণমান বাল্টিটো লৈছেনে বাল্টিটো লৈ আহিবি বাল্টিটো লৈ যাওঁ বাল্টি টিং শেষত মাছ মাৰি এইকেইটা পালো আৰু কিবাকে বেছি মাছ মাৰিব নাজানো জালখন চা নাই জালখন অৱস্থা য'তে ফুটা কিবাকে মাৰি মাছ পাম কামালো আৰু এইকেইটা যাই কিনে পুৰা তেলত ফ্ৰাই কৰি একদম ভাজি কেনে আঞ্জা একদম খাম এতিয়া যাম কেনেকে খাম ফোন মাৰি আছে জলদি খাম জলদি
গাইজ জলদি জলদি খাম কেনেকৈ খাম পুৰি খাম তো হে গাইজ ব্লগটো যদি ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক লগতে ছাবস্ক্ৰাইব কৰক আৰু কি কৰিব আৰু ভালকে চালেই হ'ল স্কিপ নকৰাকে এটা গুৰুত্বপূৰ্ণ কথা আছে ফাৰ্ষ্ট ৰ 1 মিনিট কেমেৰা কাটি নিদিবি গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি ভাল নাপা তেনেহ'লে লাইকো নকৰিবি ভিডিঅ' নাচাবি কথা কৈ সি এনে কৈছে তাই বেয়া চাই নাপাব ব্লগটো মমেণ্টামটো অকণমান সেনেকৈ হ'ল আৰু বেছি ভালদৰে আমি কৰিব নোৱাৰিলোঁ একবাৰ জেগাটো দেখাই দিছে আমাৰ বাস্তৱত একবাৰ জেগাটো দেখাই দিয়ে এই পুখুৰীটো তো এইখিনি হ'ল এৰিয়াটো আমি ইয়াতে মাছ মাৰিলোঁ তো ভালে লাগিছিলে জেগাটো আৰু জেগাটোৰ লোকেশ্যনটোৰ নামটো কি হৈছে মই আপোনালোকক কওঁ মানে আমি থিয়েটাৰত ঘূৰি থাকোঁ ন মানে থিয়েটাৰৰ পৰা এইটো জেগাৰ পৰা সেইটো জেগা এইটো জেগাত আমি ঘূৰি থাকোঁ তো এই জেগাটোৰ নাম হৈছে জামুগুৰি এইখিনি জেগাৰ নাম কি দেখিলা জামুগুৰি ঘাট বুলি কয় তো আমি ইয়াতে আজি পেণ্ডেল কৰিব 2 দিন হ'ল আৰু কালি আজি লাষ্ট নাইট হ'ল যোৱাকালি 2 দিন হৈ গ'ল আজি লাষ্ট নাইট আজি পিছত আমি আকৌ বেলেগ জেগা যাম তো এনেকৈ বহুত জেগা ঘূৰিছোঁ আজিলৈকে ঘৰতে যাব পৰা নাই তো কষ্ট কৰিছোঁ তাৰে মাজতে ব্লগ চগ অকণমান বনাইছোঁ তো আপোনালোকে অকণমান ছাপোৰ্ট কৰক আৰু ইনষ্টাগ্ৰামত মোক চিনি পাই চাগে কিছুমানে কি ইউটিউবৰ ডান্সাৰ বুলি আছে 22 ফলোৱাৰ্ছ কমপ্লিট হ'ল আপোনালোকৰ আশীৰ্বাদত তো ইউটিউবত অকণমান মৰম দিয়ক অকণমান নিজৰ ভাইটিৰ ল'ৰাৰ নিচিনা মৰম কৰক দাদাৰ নিচিনা মৰম কৰক আৰু আগবাঢ়ি লৈ যাওক মোক তো এনেকৈ কষ্ট কৰি সদায় ব্লগ বনাই যাম আপোনালোক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো ঘৰত যোৱাৰ পিছত অকণমান বেলেগ মমেণ্টামত ভিডিঅ' বনাওঁ আপোনালোকে ৱেইট কৰক ৱেইটৰ চব আছে তো ব্লগ ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক এণ্ড আজিলৈ ব্লগটো সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নকৰা কৰি দিবি A few moments later. এইটো কিবা মাছ আছিলে এইটো কি নামৰ কি নাওৰা মাছ আৰু এইটো কি মাছ মিৰিকা নে কি বুলি কয় নাওৰা মাছ ন আৰু এইটো পুঠি মাছ আৰু লগতে মিছা মাছ আছে দেখাই দিওঁ এই মিছা মাছ এই 3টা জাতিৰ মাছ দেখা পালোঁ আমি মাৰিলোঁ 3টা জাতিৰ মাছ তই কি আছা তই কেনে আছা হা ব্লগ বনাইছোঁ দেখা নাই নেকি তই যাব লাগে যে ভাত খাবলৈ ব্লগ বনাই নেকি কিমান টাইম হ'ল দেখিছা ব্লগ বনাইছোঁ ব্লগ ঠাণ্ডা ব্লগ বনাবি তো বাই বাই তো আজিলৈকে সমাপ্ত কৰিলোঁ অকণমান কৈ দি না শাসন অকণমান দি দিয়ে যদি ভিডিঅ'টো মানুহবিলাকে চাই দেখি লাজ নালকে নেকি গাঞ্জি পিন্ধি আছোঁ নাচাবি মোক ইয়াতো মানে অকণ ফানি টাইম কৰিছে আমি একেলগে থাকোঁ ন অকণমান মমেণ্টামটো এনেকৈ থাকে একচুৱেলি আমি দেখিবলৈ কেনেকুৱা আৰু কৰিবলৈ কেনেকুৱা সেইটো কোনো বুজি নাপায় কিন্তু আবলত থাকিলে চবে মমেণ্টাম হ'ব লাগিব কেনেকৈ চব বোকা লগাই দিলে চালা মই বাকীখিনি কওঁ তো বাই বাই এণ্ড থেংক ইউ ছ' মাছ আৰু থেংক ইউ ফৰ আমাৰ ৱাচিং ভিডিঅ'টো চাবলৈ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ কাৰণে ধন্যবাদ আৰু এনেকৈ আগলৈকে মোৰ ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব আৰু ছাপোৰ্ট কৰি যাব আৰু এই ভিডিঅ'টো গা ধুবলৈ এনেকৈ আছে তেল লাগি গাইজ তো বহুত এনজয় কৰিলোঁ বহুত মমেণ্টামো কৰিলোঁ আৰু ব্লগটো এইখিনিতে সামৰিব চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ মৰম চেনেল হৈ কিনে আগবাঢ়ি যাব চেষ্টা কৰিছোঁ তো সকলোৱে যাতে ছাপোৰ্ট কৰে লাইক কৰে কমেণ্ট কৰে শ্বেয়াৰ কৰে আৰু লগতে ছাবস্ক্ৰাইব কৰে তাকে বিচাৰোঁ তো ধন্যবাদ আৰু বেলেগ একো নকওঁ এনেকৈ ভিডিঅ' বনাই যাই থাকিম আৰু আপোনালোকে আগবঢ়াই লৈ যাব থেংক ইউ ছ' মাছ এণ্ড কি ক'ম আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে কিবা ব্লগটো বনাই তাতে ক্ষমা চেমা কৰি দিব আৰু কমেণ্ট জনাব কমেণ্টত কেনেকুৱা লাগিলে বাই বাই